মোক যেটা বহুতে কমেন্ট কৰি আছে যে দাদা অসম আৰক্ষীৰ যিখিনি নেকি জেল ডিপাৰ্টমেণ্টৰ পোষ্ট আছে 138 তো এই 138টা পদৰ যেটা নেকি সিলেকশ্যন প্ৰচেছ হয় কেনেকুৱা ধৰণৰ হয় তাতে কিমান নম্বৰৰ ৰানিং থাকে বা কিমান কিলোমিটাৰ ৰানিং কৰিব লাগে বা লং জাম্প কেনেকুৱা হয় বা কিমান নম্বৰ লং জাম্প থাকে তো ফিজিকেল টেষ্ট যোৱাৰ পিছত কি কি টেষ্ট আহে তো একদম ডিটেইলছত সিলেকশ্যন অৱস্থা এটা ভিডিঅ' লাগে বুলি যিহেতু মোক বহুতে সুধি আছিলে তো আজিৰ এই ভিডিঅ'টো আমাৰ অসম আৰক্ষীৰ জেল ডিপাৰ্টমেণ্টৰ যিখিনি 130টা পদ ওলাইছে ল'ৰা ছোৱালীৰ বাবে তো সেই পদখিনিৰ সিলেকশ্যন প্ৰচেছৰ ওপৰত আমি আলোচনা কৰিম তো প্ৰথমতে আহিব সিলেকশ্যন প্ৰচেছৰ কাৰণে যোৱাৰ আগত আমি প্ৰথম কৈ দিওঁ যে আমাৰ সেই জেল ৱেডাৰ যিখিনি পদ ওলাইছে 138টা তো তাৰ সেই পদখিনিত এপ্লাই আবেদন কৰিবৰ কাৰণে তোমালোকৰ যিটো নেকি বয়সৰ সময়সীমা 18 বছৰ বা 40 বছৰ হ'লে তোমালোকে সেই পদত এপ্লাই কৰিব পাৰিবা যেহেতু অসম আৰক্ষীৰ কনষ্টেবল লেভেল পদখিনিত এপ্লাই কৰিবৰ কাৰণে হ'লে তোমালোকৰ 18 বছৰৰ পৰা যেহেতু এতিয়া 26 বছৰ হৈ গ'ল তো 26 বছৰ হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা কিন্তু যিখিনি জেল ডিপাৰ্টমেণ্টৰ পদ আছে বা প্ৰয়োজন ডিপাৰ্টমেণ্টৰ পদ আছে তো সেই 130টা পদত তোমালোকে এপ্লাই কৰিম যদি ভাবিছা তেতিয়া তোমালোকৰ বয়স 18 বছৰ বা 40 বছৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিবা ঠিক আছে তাতে এই ৰিলেক্সেশ্যন থাকিব অবিচিৰ কাৰণে 3 বছৰ আৰু SC ST কাৰণে 5 বছৰ যদি তোমালোকৰ জেনেৰেল কেটেগৰী হয় তেতিয়া 18 বছৰ বা 40 বছৰ ভিতৰত এপ্লাই কৰিব পাৰিবা আৰু যদি অবিচি হয় তেতিয়াহ'লে তোমালোকে 18 বছৰ পৰা 43 বছৰ আৰু যদি তোমালোকে SC ST হয় তেতিয়াহ'লে 18 বছৰ পৰা 45 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিবা ঠিক আছে তো যেতিয়া তোমালোকৰ সেই এপ্লাই কৰাৰ প্ৰচেছটো যাব তাৰপিছত যোৱাৰ পিছত তোমালোকৰ যেতিয়া নেকি প্ৰথম টেষ্ট আহিব ফিজিকেল টেষ্ট ঠিক আছে তো যিহেতু সকলোৱে গম পোৱা যে অসম আৰক্ষীৰ যিটো নেকি ফিজিকেল টেষ্ট পাতে তাতে তোমালোকৰ ৰানিং আৰু লং জাম্প ছেম একে পাতিব কিন্তু তাতে তোমালোকৰ কনষ্টেবলৰখিনি যিখিনি ABB কনষ্টেবল বা কনষ্টেবল লেভাৰৰ পদত এপ্লাই কৰিলে তোমালোকে 32 কিলোমিটাৰ ৰানিং কৰিব লাগে কিন্তু এই যিখিনি আমাৰ জেল ৱেডাৰ পদ আছে তাতে অলপ চিলেকশ্যন প্ৰচেছ বেলেগ ধৰণৰ ঠিক আছে তো যিখিনি আমাৰ জেল ডিপাৰ্টমেণ্ট 130টা পদ আছে তাতে প্ৰথম যেতিয়া আমাৰ ফিজিকেল টেষ্ট হ'ব তো ফিজিকেল টেষ্টত ল'ৰাৰ বাবে ৰানিং থাকিব 1600 মিটাৰ ৰানিং তাতে থাকিব যিহেতু 20 নম্বৰ আৰু তোমালোকে যিমানেই টাইম লগাবা তো সিমানেই তোমালোকৰ নম্বৰ কমি কমি আহি যাব তো তোমালোকে সেইটো নম্বৰটো চাই ল'বা ঠিক আছে তো নেক্সট তোমালোকৰ আহিব লং জাম্প তো লং জাম্পত থাকিব 20 নম্বৰ আৰু যিমানখিনি তোমালোকে মিটাৰটো কমিব বা যিমানখিনি মিটাৰ তোমালোকৰ কমি আহিব সিমানে তোমাৰ নম্বৰো কমি কমি আহিব ঠিক আছে নেক্সট তোমালোকৰ যিখিনি নেকি ফিমেল কেণ্ডিডেট হয় তো ফিমেল কেণ্ডিডেটৰ কাৰণে ৰানিং থাকিব 800 মিটাৰ তাতে থাকিব 20 নম্বৰ আৰু লং জাম্প থাকিব তাতে থাকিব 20 নম্বৰ ছেম তোমালোকৰ যিমানে তোমালোকৰ ৰানিঙৰ টাইম লগোৱা সিমানে নম্বৰ কমিব যিমানে তোমাৰ লং জাম্পৰ মিটাৰ কমোৱা সিমানে তোমাৰ নম্বৰ কমিব ঠিক আছে তো এইটো বুজি পালে নেক্সট তোমালোকৰ যেতিয়া সেই ফিজিকেল টেষ্টটো দি থৈ আহিবা তো দি থৈ অহাৰ পিছত তোমালোকৰ তাতে মেডিকেল টেষ্ট কৰিব তাতে তোমালোকৰ কালাৰ ডিষ্টেঞ্চ চাব বা কালাৰ বেঞ্চ চাব যিখিনি আমাৰ মেডিকেল কৰা হয় সাধাৰণভাৱে তো সেই ল'ৰা ছোৱালী সকলোকে মেডিকেল কৰিব আৰু মেডিকেল ক্লিয়াৰ হোৱাৰ পিছত তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি তোমালোকৰ ঘৰলৈ আহিব দিব ঠিক আছে তাৰপিছত তোমালোকৰ এমাহ ডেৰ মাহৰ পিছত আকৌ কাট অফ এখন বনিব তাৰপিছত তোমাৰ ৰিটেন টেষ্ট হ'ব তো ৰিটেন টেষ্ট 50 নম্বৰ থাকিব তাতে তোমালোকে ABB যেনেকুৱা ধৰণৰ ৰিটেন টেষ্টৰ কাৰণে পঢ়া হয় তেনেকুৱা মেথছৰ কাৰণে চাব লাগিব GK ৰিজনিং গ্ৰামাৰ বাকী যিমানখিনি ধৰক আমাৰ এটা এক্সামৰ কাৰণে চাব লাগে তো ছেম তোমালোকে সেই কুৱেশ্যনখিনি চালেই হৈ যাব তো যেতিয়া তোমালোকে ৰিটেন টেষ্ট দি থৈ আহিবা তো ৰিটেন টেষ্ট দি থৈ অহাৰ পিছত আকৌ তোমালোকৰ কাৰণে এখন কাট অফ বনিব বা যিটো নেকি লিষ্ট এখন বনিব তাৰপিছত তোমালোকক ভাইভাৰ কাৰণে মাতিব তো ভাইভাৰ যিহেতু 5 নম্বৰ থাকিব তো 5 নম্বৰ ভাইভাত তোমালোকক নিজৰ ইন্ট্ৰডাকশ্যন সুধিব বা হয়তো নিজৰ কিবা কিবি কুৱেশ্যন সুধিব পাৰে বা তোমালোকে কি কৰা কেনেকুৱা ধৰণৰ কি তোমালোকৰ বডি লেংগুৱেজ কেনেকুৱা তুমি মানুহজন কেনেকুৱা চ' সেইবিলাক তোমালোকৰ মানে চাব ঠিক আছে মেডিকেল মানে ফিজিকেলি আৰু মেণ্টেলি দুটাকে তোমালোকে পৰীক্ষা কৰিব ভাইভাটোত তো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিব লাগিব বা ভালদৰে তোমালোকে নিজকে ষ্ট্ৰং বনাব লাগিব ঠিক আছে তো সিলেকশ্যন প্ৰচেছত বেছি একো নাই আমাৰ জেল ৱেডাৰ ডিপাৰ্টমেণ্টৰ তো প্ৰথম থাকিব তোমাৰ ফিজিকেল টেষ্ট তাতে থাকিব 20 নম্বৰ 40 নম্বৰ আৰু তাৰপিছত তোমাৰ ৰিটেন টেষ্ট থাকিব আৰু তাৰপিছত তোমাৰ ভাইভা থাকিব ঠিক আছে তো নেক্সট লাষ্ট এটা ষ্টেজ থাকিব যি নেকি নাম্বাৰ যদি তোমালোকৰ NCC ABC চাৰ্টিফিকেট আছে তেতিয়াহ'লে C চাৰ্টিফিকেট থাকিলে 5 নম্বৰ B থাকিলে 3 নম্বৰ আৰু A থাকিলে 2 নম্বৰ তোমালোকৰ মাৰ্ক তাতে 8 হ'ব ঠিক আছে তো যদি তোমালোকে 10 পাছ কৰিছা 12 পাছ কৰিছা তো তোমালোকে এপ্লাই কৰিব পাৰে যিহেতু 10 পাছ কৰিলে তোমালোকে জেল ৱেডাৰত এপ্লাই কৰিব পাৰিবা 18 বছৰ বা 40 বছৰ বয়সত যদি আছা জেনেৰেল কেণ্ডিডেট আৰু OBC যদি 43 বছৰ আছে বা SC ST 45 বছৰ আছে তোমালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা ঠিক আছে তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যদি আগন্তুক আহিবলগীয়া যিখিনি APO ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল লেভাৰৰ স্কিল ভাইভা বা যিখিনি ধৰক আমাৰ টেষ্ট হ'ব তো তাতে কিবা যদি ইনফৰমেশ্যন লাগে তোমালোকে মোক কমেণ্ট কৰক ধুনীয়াকৈ এই ভিডিঅ'টোৰ তলত মই ধুনীয়াকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু কিবা সুধিব লগা থাকে ডাইৰেক্ট ইনষ্টাগ্ৰামত যাব সঞ্জীৱ অসম বুলি চাৰ্চ কৰিব ফেচবুকত যাব সঞ্জীৱ অসম বুলি চাৰ্চ কৰিব তো মোক মেছেজ কৰিব মই ভিডিঅ' দিম আৰু পেজটো ফ'ল' কৰি ৰাখিব ঠিক আছে আৰু যদি হোৱাটছআপ গ্ৰুপত যদি জইন হ'ম বুলি ভাবিছে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ ইনষ্টাগ্ৰামৰ পেজৰ আৰু ফেচবুক পেজৰ সকলোবিলাক লিংক আছে তোমালোকে ভিজিট কৰিব গ্ৰুপত জইন হৈ ল'ব আৰু ধুনীয়াকৈ আমি নিজৰ নিজৰ মাজত আলোচনা কৰিম তো বাকী আজি ভিডিঅ'টো এইখিনি এটা সৰু ইনফৰমেশ্যন যে আমাৰ জেল ৱেডাৰ ডিপাৰ্টমেণ্টৰ যিখিনি চিলেকশ্যন প্ৰচেছ তো তাৰ ওপৰত ভিডিঅ'টো ধুনীয়াকৈ বনালোঁ হয়তো সকলোৱে বুজি পাইছে আৰু কোনে কোনটো বিষয়ত অনলাইন আবেদন কৰিছা ধুনীয়াকৈ কমেণ্ট কৰি দিব ঠিক আছে আজিলৈ বিদায় নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম